নমস্কাৰ বন্ধুসকল, অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম। আপোনালোকৰ চাইছে মিষ্টাৰ প্ৰিন্স ব্লগ আছাম ইউটিউব চেনেল। আৰু আজি মই ৰাতি এটা ব্লগ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। এতিয়া বৰ্তমান ৰাতি হোৱা নাই, হ'বহে ৰাতি। মানে কি হ'ব আজি মানে আপোনালোকক দেখুৱাম। এতিয়া বৰ্তমান 5:30 বাজিছে। বেলি পৰিলে, বেলি ডুবিলে অলৰেডি। এতিয়া বৰ্তমান মই আজি ৰাতি আপোনালোকৰ মাজলৈ লৈ আহিম, আপোনালোকে চাব আৰু এনজয় কৰিব। যাতে আৰু সকলোকে কৈ দিছোঁ, নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেলত, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। তেন্তে আজি ৰাতি কি হয় সকলোখিনি দেখুৱাম। ফাইনেলি আমি এতিয়া ভাত চাত খাই পূৰা একদম ৰেডি হৈ ওলাই আহিলোঁ। আপোনালোকে চাওক, এয়া পূৰা ৰেডি হৈ ওলাই আহিলোঁ। মোৰ লগত এতিয়া আৰু এজন আহিছে, মানে এয়া হাই বুলি কৈ দিয়া। হাই। এতিয়া আমি যাম আৰু পূৰা মানে তাত গৈ আপোনালোকক দেখুৱাম আৰু কিনো হয় কি নহয় সকলোখিনি দেখুৱাম। এইটো ৰাস্তাতে যাম, মানে পূৰা ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ' যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু লগতে ক্ষীরতে থাপিরো কমলা, প্রভু আজি মনত পৰিছে মোৰ বিশ্বৰ সৃষ্টি পুৰাতন ৰহস্যৰ কাহিনী। এই জগত ঠাই দিলো আমি আমাৰ নিজ উদৰত। জানা কমলা, কওক প্রভু। সৃষ্টিৰ ভাৰসাম্য ৰক্ষাৰ বাবে আমাৰ নাভি পদ্মৰ পৰা ব্ৰহ্মদেৱ আৰু সুবাহুৰ পৰা দেৱাদিদেৱ মহাদেৱ সৃজন কৰি আমি তিনিওই সৃষ্টি দেৱে সৃজন, পালন আৰু কৰিছো সংহাৰ। তথাপিতো প্ৰিয়, যুগৰ পৰিৱৰ্তনৰ লগে লগে এতিয়াও অত্যাচাৰীৰ প্ৰাদুৰ্ভাৱ। বুজিছো বুজিছো প্রভু। নিশ্চয় এবাৰ সংসাৰ লীলা আৰম্ভ হ'ব। অৱশ্যেই প্ৰিয়, অৱশ্যেই সংসাৰ লীলাৰ নৱ আৰম্ভ হ'ব চিৰে। বিষ্ণু গুরু মানি হুশ্রকা হরিবা